হাই গাইজ, কি খবৰ আপোনালোকৰ? আজি যিহেতু উৰুকা হয়, সেইবাবে আমি অলপ বজাৰলৈ বুলি ওলাই আহিলোঁ জলপান আৰু দৈ তেনেকৈ কিনিবৰ কাৰণে, যিহেতু আমি এবাৰ ঘৰত যোৱা নাই আৰু কাইলৈ বিহু যেতিয়া অলপমান সেইকাৰণে বজাৰ কৰি ল'লোঁ। ঘৰৰ পৰা দূৰত কেনেকুৱা অনুভৱ? মই মাছৰ জোল বনাই আছো, মাছ এইটো আৰু বিলাহীৰ লগত বনাম তেনেকে জোল বনাই আছো। ইফালে মাংস ধুই আছে তাই। আমাৰ আছে আজি ভাত, দাইল, তাৰপিছত ভেজ চব্জি হ'ব, ফিছ কাৰী আছে, চিকেন কাৰী আছে আৰু বেঙেনা পিটিকা হ'ব আৰু বেঙেনাৰ মানে ফ্ৰাই হ'ব, লগতে আৰু চালাড এটা হ'ব। এয়া আমাৰ খানা হৈ গ'ল আৰু আমি চাৰিজনীয়ে খাই আছোঁ। উৰুকা আপোনালোকৰ প্ৰস্তুতি কেনেকুৱা? সকলোলৈকে উৰুকা আৰু ভোগালী বিহুৰ বহুত বহুত শুভকামনা থাকিলে।